Good morning, welcome back to another vlog. মই মনালিছা মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লো এনে এটা ভিডিঅ'টো চাই ভাল পাই নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটো যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তা আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি গৰু বিহুৰ সকলো অসমবাসী ৰাইজক আজি গৰু বিহুৰ শুভেচ্ছা জনালোঁ আৰু বছৰটো যেন সকলোৰে যেন ভালে কুশলে যেন যায় সেইটোৱে আশা কৰিলোঁ আৰু হেপী গৰু বিহু। এয়া জলপান লৈছোঁ, চিৰা মুড়ি দৈ গুড়, এয়া আজি বিহু জলপান। এয়া আমাৰ মা জোনবিৰি পিঠা বনাইছে, দেখিছেনে কিমান স্পীড বনাইছে। ভিডিঅ'টো ফাষ্ট কৰা নাই খালি দেই। এয়া কৈছে এইফালে হৈছে নাৰিকলৰ লাড়ু বনালোঁ। নাৰিকলৰ লাড়ু বনাওঁতে ভিডিঅ' বনোৱা নহ'ল, এতিয়া খালি জোনবিৰি পিঠা বনাওঁতে এইটো বনাই আছে মা, ভিডিঅ'টো বনাইছোঁ অলপমান। তাৰপিছত বেলেগ আৰু একো নবনাওঁ, এইকেইটাই বনাম, নাৰিকলৰ লাড়ু, তাৰপিছত জোনবিৰি পিঠা আৰু নিমকি বনাম আৰু এইকেইটাই বনাম আৰু তিল পিঠা বৰা পিঠা বনাবলৈ কাৰণে ঢেঁকী নাই আৰু খুন্দুনাও নাই, সেইকাৰণে বনাব নোৱাৰোঁ। মিক্সিত পিচিলে তিলৰ পিঠা বেয়া লাগে ন, বনাব নোৱাৰি, সেইকাৰণে নবনেও যিহেতু, সেইকাৰণে তিলৰ পিঠাটো নবনাওঁ আৰু অকল এইকেইটাই যোনকেইটা সহজ সৰলকৈ বনাব পৰা যায় সেইকেইটাই বনাম আৰু সেইকেইটাই বনাইছোঁ আৰু কিনো আৰু বিহু বুলি এইখিনিয়ে বনাইছোঁ আৰু বেছি টাউনত আছোঁ যিহেতু। এয়া পিঠা বনাইছোঁ। জুই নাই যে গেছতে বনাইছোঁ পিঠা। এয়া দেখিছেনে কিমান ধুনীয়া ধুনীয়া হৈছে, ফুলি গৈছে একদম। বেকিং নাই দিয়া আকৌ তেও ফুলিছে, বেকিং নিদিয়াকৈ ফুলিছে। এয়া মই নিমকি বনাই আছোঁ, এইখিনি লাষ্ট আৰু এইখিনি বনাই ইমানখিনি বনালোৱে। মই অকলে নাই বনোৱা, মাও বনাইছে। আজি ভিডিঅ'টো ইমানেই। চাই যদি ভাল পায় নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজি ভিডিঅ'টো ইমানেই, বাই বাই।